মজা জেগাটোত গৈ আছো বিজিত মই বিজিত ক'ত যাবা কোৱা আজি অলপ ওলাই যাওঁ ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো ভাল লাগিব আজি মজা হ'ব আজি ভিডিঅ'টো চাই থাকিব নমস্কাৰ মই সুমনে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ বিজিত মই ধুনীয়া জেগা এটাত আপোনালোকক দেখুৱাই আছোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকে নিশ্চয় থাম্বনেইল দেখি গম পাইছে আৰু আমাৰ এই পথে যোৱা আলিত চাওক ধুনীয়া একদম পাইপ ফিটিং হৈ আছে লম্বা লম্বা এইফালে মজা চাওক একদম ডাঙৰ ডাঙৰ ৱাটাৰ পাম্প ফিটিং হৈ আছে মজা হ'বলৈ গৈ আছে ভিডিঅ'টো আৰু চাই থাকক আপোনালোকে ধুনীয়াকৈ চাই থাকিব দেৰি নকৰে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব অ'কে এতিয়া আহি পাই গ'ল এই আমগুৰি আৰু এই চাইড তুলি যায় আৰু এই চাইড যায় জাজি আৰু আমি এতিয়া চিধা চিধি যাম নামতিয়ালি ৰোড এতিয়া গৈ আছোঁ নামতিয়ালি ৰোড আৰু 20 কিলোমিটাৰ আহি এতিয়া অলপমান ইয়াতে অলপ ৰখিছোঁ বতৰটো অলপ ৰ'দ দি আহিছে এতিয়া গৰমো লাগিছে ঠাণ্ডা খাই লৈছোঁ নামদি হৈ যোৱা কাৰণটো হ'ল আৰু ইয়াত মোৰ ছাবস্ক্ৰাইবাৰ দুজন আছে ছাবস্ক্ৰাইবাৰ দুজনক লগ কৰিম লগ কৰি চিধা টাউন যাম অ'কে আহি পাই গ'লোঁ এতিয়া ধুনীয়াকৈ ছাবস্ক্ৰাইবাৰ মোৰ ভাইটি দুটা আছে নামটো কৈ দিয়া কিশোৰনাথ মোৰ নাম আৰু তোমাৰ নামটো আৰু এওঁ নমস্কাৰ মোৰ নাম কল্যাণ নাথ ঠিক আছে এতিয়া ইয়াত বেছি দেৰি নকৰোঁ পিছে চাহ খাই আৰু চিধা টাউনলৈ গৈ আৰু ভাইটি দুজন মোৰ লগত গুচি আহিলে আৰু এতিয়া আমি চাই আছোঁ এতিয়া পহুমৰা গড় বিখ্যাত পহুমৰা গড় ইতিহাসে গৰকা পহুমৰা গড় এয়া চক পহুমৰা গড় আৰু অকণমান আগলৈ যাওঁ হা আৰু এইফালে ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব আৰু এয়া ভাইটিয়ে ইয়াৰ বিষয়ে কিবা ক'বা নেকি কোৱাচোন পহুমৰা গড় এইটো 1696 চনতে এইটো আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত নিৰ্মাণ কৰি উলিওৱা হৈছিলে এইটো ইয়াত বিশেষকৈ এইটো সেই সময়ৰ এইটো এছিয়াৰ প্ৰথম এখন নেচাৰেল জু বুলি এখন কোৱা হয় ক'ব পাৰি এখন আৰু ইয়াত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই ইয়াত পোৱা যায় গৈছিলে এতিয়াও পোৱা যায় খৰালিমহীয়া বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই পোৱা যায় ইয়াত বিশেষকৈ এই গড়টো পহুৰ কাৰণে বিখ্যাত আছিলে বিভিন্ন ধৰণৰ পহু ইয়াত পোৱা যায় ইয়াত পহুমৰা গড় বুলি কোৱা হয় সেইকাৰণে ইয়াত ইংৰাজৰ দিনত পহুখিনি ইয়াত তাৰমানে ৰিজাৰ্ভ কৰি ৰখা হৈছিলে আৰু সেইখিনি তাৰমানে তেওঁলোকে মন গ'লে তেওঁ মাৰি খাইছিলোঁ আৰু তেনেকেই তাৰমানে এইটো পহুমৰা গড় বুলি তাৰমানে কেতিয়াবা মানে বিখ্যাত হ'ল পহুমৰা গড় পহু মাৰি এনেদৰে কিমান টেকনিক লগাইছিলে কি কৰি পিনে চাওক এনেদৰে খাইছিলে পহু চৰু মাৰি চিকাৰ কৰি আৰু এতিয়া আমি ওলাইছোঁ টাউনত যাবলৈ যাব লাগিব যাম খুৱাব দেই টাউনত আজি কি খুৱাম খুৱাব কিবা ভাত মাছ মাংস ঠিক আছে ব'লা ৱেলকাম টু শিৱসাগৰ দিখৌ দলং এয়া দিখৌ দলঙৰ ওপৰেদি আমি বৰ্তমান গৈ আছোঁ টাউনলৈ আৰু টাউনত গৈ ফাৰ্ষ্ট টাইম কিবা এটা খাই ল'ব লাগিব ভোক লাগি আছে খাই লৈ আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু কাষত চাওক দিখৌ দলং পাই গ'লেই আৰু এতিয়া আমি এইখন হোটেল ৰংঘৰ এখন মানে দিছে মোক ইয়াতে কিবা এটা খাই ইয়াতে চাওমিন হ'বনে কি পাম আলু টিকি বগুড়ি চাট পাব পাপড়ি চাট পাও ভাজি দহি বড়া ঠিক আছে তাকে দিয়ক কি দিম আলু চাটকে দিয়ক আলু চাট বেলেগ কেনেকৈ দাম কেনে 30 টকা মাস্ক কিনি গ'ল মাস্ক থৈ দিলোঁ মাস্ক নাই নেকি মাস্ক থৈ দিছোঁ ঘৰত পোৱালি জেপত হ'লে নহ'ব নহয় পিন্ধি লওক আলু চাট
এইটো কি দিলে জাল এইটো চাটনি চাটনি ধনিয়া পুদিনা ঠিক আছে জ্বলাটো অলপ কম দিব জ্বলাটো ইমান নাখাওঁ এইটো তেতলি পানী অঁ কমকৈ দিব মোক গোটা চচ ঠিক আছে মিঠা চচ মিঠা অলপ অলপ দিয়ক दही अच्छा हो गया अभी खाने का খাই ললোঁ আৰু এতিয়া তামোল এখন খাই ল'ব লাগিব খাই লৈ আপোনালোক আৰু দেখুৱাই আছোঁ টাউন আলু চাট আৰু এই দাদাজনৰ ইয়াত খাবলৈ আহিলে টেম্পল ৰোডত আহি যাব ধুনীয়াকৈ খাব পাৰিব বিন্দাছ মজা মজা চাট বনায় আৰু কি বনায় কৈ দিয়ক पापड़ी चाट पाव भाजी दही बड़ा আৰু कैप्सिकम आलू चौक ঠিক আছে আপোনাৰ এড্ৰেছটো কৈ দিলোঁ মই আৰু আপোনালোকে আহিলে খাব পাৰিব ধুনীয়াকৈ ভাল বনায় মই প্ৰায় আহিলে ইয়াতে খাওঁ ভাল লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু এই শিৱসাগৰ পুখুৰী চাৰি কাষটোত প্ৰথমতে এক পাক ঘূৰি লৈছোঁ ঘূৰি লৈ আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ মানে আপোনালোকৰ যদি মনত কিবা দুখ চুখ লাগি থাকে না আৰু পাছবেলা টাইমটোত এনেকৈ আহি যাব বহুত মনটো ফ্ৰেছ হয় আপোনালোকে একবাৰ ট্ৰাই কৰি চাব মানে মনটো একদম ফ্ৰেছ হৈ যাব আৰু এতিয়া আহি পাই গ'লোঁ পৃথিৱীৰ বিখ্যাত শিৱসাগৰ পুখুৰী আৰু ধৰি লওক পুখুৰীটোৰ কাষতে আছে শিৱদৌল ভিডিঅ'টো আজিলৈ ইমানতে ইন কৰিব লাগিব যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুন চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই 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 আইচক্ৰীম খাই এইফালে শিৱসাগৰ পুখুৰী চাই আছোঁ আৰু এইফালে কাষত আছে শিৱদৌল আৰু এইফালে দাদা আমাক ফ্ৰী আইচক্ৰীম খুৱাই আছে আজি বোলে তাৰ বাৰ্থডে আছে